দেউতাই কিবা উল্টা পুল্টাকে কথা পাতিছে পইচা দিব লাগিব পইচা নিদিলে ভাইটি কাম নহ'ব নহয় নমস্কাৰ বন্ধু বান্ধৱীসকল এই কল ৰেকৰ্ডিংটো আপোনালোকে শুনিছে এইটো আজি ভাইৰেল হৈ পৰিছে এই কল ৰেকৰ্ডিংটো আৰু এই কল ৰেকৰ্ডিংটো শুনিবৰ পৰা সকলো কেণ্ডিডেটৰে মন বেয়া হৈ গৈছে নিশ্চয় সকলো কেণ্ডিডেটে ভাবি আছে যে ৰিজাল্ট কেতিয়া দিব সেই ধান্দাত আছে তাতে আকৌ এইটো কল ৰেকৰ্ডিং শুনি সকলোৰে মাথা বেয়া হৈ আছে গতিকে ডিজিপি ছাৰলৈ আৰু অসমৰ মুখ্যমন্ত্ৰী মহোদয়লৈ এটাই অনুৰোধ যদি এইবিলাক ভাইৰেল কল ৰেকৰ্ডিং ভাইৰেল কৰি পেলাই কেণ্ডিডেটসকলৰ মন বেয়া কৰিছে যদিও এই কল ৰেকৰ্ডিংটো সত্য বা অসত্য হয় সত্য হ'লেও অসত্য হ'লেও সেই অপৰাধীক ধৰি শাস্তি দিব লাগে মোৰ মতে গতিকে সকলো কেণ্ডিডেটে এই কল ৰেকৰ্ডিংটো শ্বেয়াৰ কৰক যাতে মুখ্যমন্ত্ৰী আৰু ডিজিপি মহোদয়ৰ চকুত পৰে আৰু যিসকলে এই কাম কৰিছে সেইসকলে উচিত শাস্তি পাব লাগে গতিকে সকলোৱে বেছিকৈ এই পোষ্টটো ৰেকৰ্ডিংটো শ্বেয়াৰ কৰক কথা পাতিছে পইচা দিব লাগিব পইচা নিদিলে ভাইটি কাম নহ'ব নহয় মই আৰু আগতীয়াকৈ পইচা খোজা নাই ফাৰ্ষ্ট টাইম মিনিমাম অলপ পইচা দি ৰাখক ডকুমেণ্টছখিনি কাগজ পত্ৰখিনি দিয়ক দিয়াৰ পিছত বাকী যেতিয়া একেবাৰে তোমাৰ মেৰিট লিষ্টত নাম আহিব এপইণ্টমেণ্ট হ'ব তেতিয়া বাকী পইচাটো দিব লাগিব নহয় দেউতাই এনেকৈ কৈছিলে মানে আগতে কিমান দিব লাগিব পিছত কিমান দিব লাগিব সেইটো সুধিছিলে মানে দেউতাই যদি আগতীয়াকৈ বেছি পইচা দিব নালাগে 30,000-40,000 মান কিবা এটা দি দিয়ক 30,000-40,000 মান বাকী পইচাটো পিছত একদম এপইণ্টমেণ্ট হোৱাৰ পিছত ল'ম এনে আপোনাক কিমান তাৰিখ মানত দিব লাগিব এইটোতো তুমি এইটো কিমান তাৰিখ বুলি কথা নাই এইটো যিমান সোনকালে পাৰা সিমান সোনকালে দিয়া কাৰণ এতিয়া ভেকেঞ্চি খালী আছে ভেকেঞ্চি যদি ফিল আপ হৈ যায় পিছতো তোমাৰ পৰা আমি পইচাটো ল'ব নোৱাৰিম না কামটো কৰি দিব নোৱাৰিলে পইচাটো লৈ লাভ নহ'ব নহয় হয় এতিয়া মানে আপোনাক কি বেলেগত নহয় অকল ST বুলিহে আছে বেলেগ OBC MOBC আদাৰ ক্লাছবিলাকৰ বাকী চব মানে ফিল আপ হৈ গ'ল নহয় আপোনাক কেছ দিব লাগিবনে নে একাউণ্টত সেইটো তোমালোকৰ কথা কেছ পইচাটো দিলে মানে কি হয় ধৰা তোমালোকৰ হাততো একো এটা প্ৰুফ নাথাকে ধৰি লোৱা তুমি মোক পইচাটো আহি পিনি দি যাবা পিছত দি যোৱাৰ পিছত হাতে দি যাবা একো প্ৰুফ নাথাকে কিন্তু একাউণ্টত দিলে মানে তোমালোকৰ হাতত এটা প্ৰুফ থাকে যে এইটো একাউণ্টত ইমান তাৰিখে কিমান সময়ত কিমান বজাত কিমান টকা দিছিলে চবটো তোমালোকৰ ওচৰত এটা প্ৰুফ থাকি যায় হয় বাকী তোমালোকৰ কথা কেছ দিলেও দিবা আৰু একাউণ্টত দিলেও দিবা একাউণ্টত দিলে মানে কি হয় তোমালোকৰ ভাল আৰু এটা প্ৰমাণ থাকি যাব হয় নে মই আপোনাক আগতীয়াকৈ লগ পাব পাৰিমনে এতিয়া মই ভাইটি বহুত ব্যস্ত হৈ আছো এতিয়া ইণ্টাৰভিউ চলি আছে মই ব্যস্ত হৈ আছো যদি তুমি কিবা কথা পাতিবলৈ আছে লগ কৰিব পাৰিবা হয় তেনেকে আগতীয়াকৈ লগ কৰিবলৈ ইয়াত ইণ্টাৰভিউ জেগাত মোবাইল ফোনটোকে ভিতৰত ভৰাবলৈ দিয়া নাই তুমিতো এনেইতো আহিলে তোমাক লগ কৰিব নিদিব নহয় গতিকে তোমালোকে যদি ইচ্ছা আছে প্ৰথমতে মোৰ লগত ফোনত যোগাযোগ কৰি কামখিনি কৰা পইচা পাতি কেনেকৈ হেৰি কৰিব লাগে এইটো যোগাৰ কৰি লোৱা তাৰপিছত কথা পতা মোক ST ল'ৰা 2-3টা লাগে আছে নেকি আৰু ST ল'ৰা আছে নহয় মানে টাউনতে আমাৰ খুৰা এজন তাকে খুৰাক ফোন কৰিম আপুনি খুৰাৰ লগত কথাটো পাতিবলৈ দিম খুৰা মানে টাউনতে তাকে চাপতিত থাকে মানে আপুনি যেতিয়া সময় পায় তেতিয়া ক'লে মই খুৰাক ক'ম আৰু চাপতিত কি কৰে টেট মাষ্টাৰ কৰে কি নাম বিজয় পেগু বিনয় পেগু চিনি নাপাম মইতো ইয়াৰ মানুহ নহয় বিনয় পেগু এইবিলাক খুৰা চুৰা হয় যদি তোমাৰ কিবা ইণ্টাৰেষ্ট আছে তুমি বেছি দেৰি শুনা ভাইটি মই ST পোষ্ট খালী আছে কাৰণে কৈছো মই ST ইনচাৰ্জ হয় হা ST ল'ৰা কোনোবা সোমাবলগীয়া হ'লে মোৰ থৈ দিয়ে সোমাব লাগিব ইনচাৰ্জ হয় মই গতিকে তুমি যদি ইচ্ছা আছে ঘৰত কথা পাতা আৰু সোনকালে পইচা এটা পে'মেণ্ট কৰি দিলে মানে তুমি তোমাৰ পোষ্টটো ভেকেঞ্চিটো কনফাৰ্ম হৈ আছে বুলি তুমি মানে নিশ্চিন্ত মনত থাকিব পাৰা এতিয়া এনেই ধৰা মই পইচা দিবলৈ যাম কথা পাতিবলৈ আহিম এইবিলাক আৰু ইমান দীঘলীয়া প্ৰচেছ কৰি লাভ নাই যদি পইচা দিবলৈ মন আছে তুমি তাত থাকিও কৰিব পৰা মই একাউণ্ট নম্বৰ দিম একাউণ্টত পে'মেণ্ট কৰা ডকুমেণ্টছখিনি হোৱাটছআপত দি দিয়াৰ পিছত মই গোটেই কামখিনি কৰি ৰাখিম ছাৰৰ লগত কথা পাতি অ'কে কৰি ৰাখিম এদিন তুমি মোৰ ওচৰলৈ আহা মোৰ ওচৰত আহি পিনি মোক লগ কৰি যোৱা ন হয়নে হ'ব বাৰু ছাৰ মই যিমান পাৰে তিমান আগতীয়াকৈ চেষ্টা কৰিছোঁ মোক আৰু ST ল'ৰা লাগে যদি ST ল'ৰা তুমি মোক দিব পাৰা ন মই তোমাক কিবা এটা হেল্প কৰিম মোক ST ল'ৰা খুব দৰকাৰ হৈ আছে আৰু বাৰু হ'ব ছাৰ মই আজি লগৰ দুজনমান আছে পাতি চাই লওঁ কিন্তু পইচা দিব পাৰা হা পইচা দিব নোৱাৰা ল'ৰাটো কথা পাতি লাভ নাই অ'কে হ'ব ছাৰ বাৰু থেংক ইউ বাই জয় হিন্দ